হাই হেল্ল' এভৰিৱান মই মানে আপোনালোকক কথা দিছিলোঁ যে যোৱা ভিডিঅ'টোৰ পিছদিনাই মানে কাইনমাষ্টাৰ ভিডিঅ' এডিটিং টিউটৰিয়েল ভিডিঅ'টো দিবলৈ ট্ৰাই কৰিম কিন্তু মানে কি হ'ল মোৰ মানে হঠাতে মানে মোৰ অলপ লিখাৰ পৰা চাপ আহিল মানে কিতাপ সংগ্ৰহ কৰিব লগা হ'ল মানে সেইকাৰণে মানে দিব নোৱাৰিলোঁ আৰু আজি মানে এতিয়াও সময় পোৱা নাই মানে অলপ ৰাতিত মানে ভিডিঅ'টো শ্বুট ল'ব লগা হৈছে গমেই পাইছে আপোনালোকে তো মানে আজি ভিডিঅ'টো কিহৰ ওপৰত হ'ব আপোনালোকে অলৰেডি গমেই পাইছে তো সেইটো হৈছে মানে কাইনমাষ্টাৰ ভিডিঅ' এডিটিং টিউটৰিয়েল তো আপুনি কেনেকৈ প্ৰথমত কাইনমাষ্টাৰে কেনেকৈ ভিডিঅ' এডিটিং কৰি অলপ ভিডিঅ'টো অলপ ভাল কৰিব পাৰিব আৰু অলপ শিকিব পাৰিব কাইনমাষ্টাৰৰ ওপৰত তো আপুনি যদি একেবাৰে নতুন তেন্তে কিন্তু আপুনি ভিডিঅ'টো অলপ স্কিপ নকৰিব প্ৰতিটো ছেকেণ্ডত মানে বহুত গুৰুত্বপূৰ্ণ কথা কোৱা হৈছে তো বেছি কথা নকয় আহক আজিৰ ভিডিঅ'টো আমি আৰম্ভ কৰোঁ তো ভিডিঅ'টো আৰম্ভ কৰাৰ আগত মই আপোনালোকক ক'ম মানে যিটো কাইনমাষ্টাৰ আপুনি প্লে ষ্ট'ৰৰ পৰা ডাউনলোড কৰিছে তাতে কিন্তু এটা ৱাটাৰমাৰ্ক এটা আহিছে এইটো আহিব আপোনাৰ আৰু এইটো গুচাৰ কাৰণে মানে আপোনাক প্লে ষ্ট'ৰৰ পইচা দিব লাগিব এতিয়া মানে কথা হ'ল মই আপোনালোকক এটা কাণত কথা কৈ দিওঁ যে মই যদি আপুনি যদি মোৰ ইনষ্টাগ্ৰামত এটা মেছেজ দিয়ে না আপোনাক মোৰ কাইনমাষ্টাৰ ৱাটাৰমাৰ্ক নোহোৱাটো ডাউনলোড কৰি দিম ঠিক আছে আপুনি ইনষ্টাগ্ৰামত আহিব ডিছক্ৰিপশ্যনত লিংক আছে ইনষ্টাগ্ৰামত আহি মোক এটা মেছেজ কৰি দিয়ক আপুনি মুড ভাৰ্জন পাই যাব ঠিক আছে এইটো মানে ইউটিউবত ক'ব নোৱাৰি কেনেকৈ ডাউনলোড কৰিব লাগে ইউটিউবত কমিউনিটি গাইডলাইন ষ্ট্ৰিক মাৰি দিব তো এতিয়া মানে আহক আমাৰ কাইনমাষ্টাৰ ভিডিঅ' এডিটিং টিউটৰিয়েল মই আজিৰ ভিডিঅ'টো কেনেকৈ এডিটিং কৰোঁ তো সকলো প্ৰচেছ আপোনালোকে শিকিব পাৰিব বহুত ছেটিং আপোনালোকক কোৱা হ'ম তো আহক আমাৰ স্ক্ৰীনত কাইনমাষ্টাৰত তো কাইনমাষ্টাৰত আহিছোঁ আহি মানে আপুনি প্ৰথমত কাইনমাষ্টাৰটো এনেকৈ পাব ইয়াতে আপুনি ক্ৰিয়েট এ নিউ আৰু আপুনি এইটো ক'ত কিহৰ কাৰণে ভিডিঅ'টো বনাইছে ইউটিউবৰ 16:9 এইটোত ৰাখি আপুনি নেক্সটত ক্লিক কৰিব ক্লিক কৰাৰ পিছত আপুনি আপোনাৰ মানে এটা বেকগ্ৰাউণ্ড ইমেজ ল'ব পাৰে তো প্ৰথমত মই এটা বেকগ্ৰাউণ্ড ইমেজ ল'লোঁ লোৱাৰ পিছত আপোনাৰ ভিডিঅ'টো মিনিমাম কেইমিনিটৰ হ'ব ইমানকৈ এটা ডাঙৰকৈ এটা লেয়াৰ ল'ব লাগিব এইটো লেয়াৰ এটা এক লেয়াৰ বুলি কয় তো আপুনি এনেকৈ ধৰিলে আপুনি কিন্তু অলপ ডাঙৰ কৰিব পাৰিব তো ধৰি লওক মোৰ ভিডিঅ'টো অলৰেডি 5 মিনিটৰ হ'ব আৰু ন তো মানে ইমানখিনি এটা লেয়াৰ ল'লোঁ আৰু 5 মিনিটৰ এটা লেয়াৰৰ ফটো লোৱাৰ পিছত আপুনি এতিয়া যাব ব্লেক এটা লেয়াৰৰ কাৰণে তো লেয়াৰৰ কাৰণে ইয়াতে লেয়াৰৰ অপশ্যনত ক্লিক কৰিব ক্লিক কৰাৰ পিছত আপুনি মিডিয়াত আহিব মিডিয়া হোৱাৰ পিছত আপুনি যিটো অলপ আগত যিটো মই ভিডিঅ' শ্বুট কৰিছোঁ সেইটো হৈছে এইটো ভিডিঅ' তো ইয়াতে আহিছোঁ ইয়াতে আহি মানে এই ভিডিঅ'টো মানে আপোনাক যিখিনি অযথা কথা যিবোৰ মানে আপোনাৰ য'ত ভুল হৈছে যেনেকুৱা মোৰ বহুত ভুল হৈছে বা মোৰ বহুত ঠাইতে হেৰি মানে মাজে মাজে কথাবিলাক বাজি ধৰিছে তো এতিয়া মানে মোৰ যিখিনি মোৰ শেষত যিখিনি কথা মোৰ ভাল লাগিছে সেইখিনি মানে মোৰ এইটো ভিডিঅ'ত ৰাখিম তো তাৰ কাৰণে মানে এইবিলাক মানে অপচয়ৰ কথা এইবিলাক মানে হোৱা নাই মোৰ কথাবিলাক তো এতিয়া মানে মই এতিয়া অলপ শুনিম ন যে কিমানলৈকে হ'ল মোৰ ভিডিঅ'টো তো মই ক'ৰ পৰা আৰম্ভ কৰিছিলোঁ চাওক ইয়াতে টিপা মাৰিলে কিন্তু আপুনি ভিডিঅ'টো চলিব আৰু আপুনি কি কৈছে সকলো ইয়াতে গম পাব তো মই এতিয়া আপুনি এইটো ফুল ইয়াতে আপুনি জুম কৰিব আপুনি এনেকৈ আপোনাৰ নিজা অনুযায়ী মানে আপুনি বহাব পাৰিব তো বহাব মানে আপোনাৰ সেইটো আপোনাৰ ইচ্ছা আৰু আপুনি যদি একেলগে যিটো ভিডিঅ' আছে সেইটো যদি মিলাব বিচাৰে তেন্তে আপুনি এইটো অফত থাকিব আপুনি এইটোত ক্লিক কৰিব এতিয়া কিন্তু আপুনি অট'মেটিক আপোনাৰ এইটো অকলে মিলি যাব তো মই এনেকৈ মিলাই দিলোঁ আৰু মিলাই দিয়াৰ পিছত মোৰ যিখিনি কথা মানে মোৰ অযথা হৈছে সেইখিনি মই অলপ শুনি লওঁ যে ক'ৰ পৰা মই ষ্টাৰ্টিং কৰিছোঁ তো মই এতিয়া মানে মোৰ যিখিনি মানে ভিডিঅ' ভাল হোৱা নাই সেইখিনি মানে ইয়াতে টিপি কেচি চিনত আহি মানে আপুনি কোনফালৰ আপুনি যদি সোঁফালৰটো মানে কাটবা লাগে তেন্তে আপুনি এইটোক ৰাইটত ক্লিক কৰিব আপুনি যদি আৰু লেফ্টত মানে ভুল হৈছে আপুনি লেফ্টত দিব আৰু যদি মাজত কাটিব লাগে তেন্তে কিন্তু আপুনি 3 নম্বৰটো ক্লিক কৰিব তেন্তে মই আৰু হৈছে লেফ্টৰখিনি মানে মোৰ ইয়াৰ পৰা আঁতৰাব লাগে তেন্তে মই লেফ্টত ক্লিক কৰোঁ এতিয়া কিন্তু লেফ্টৰখিনি আঁতৰি গ'ল এতিয়া কিন্তু আপুনি এইটো টানি আপোনাৰ প্ৰথমত ল'ব লাগিব মানে আপুনি মিলাব লাগিব আৰু তো মিলাই মানে মই ইয়াতে ৰাখিলোঁ এতিয়া মোৰ ভিডিঅ'টো ষ্টাৰ্টিং হৈছে তো আজিৰ ভিডিঅ'টো এনেকৈ ষ্টাৰ্টিং কৰিছোঁ কৰাৰ পিছত আপুনি এনেকৈ এতিয়া ধৰি লোৱা হ'ল যে মোৰ ভিডিঅ'টো অলপ ক্ৰপিং কৰিব লাগিব তেন্তে আপুনি ক্ৰপত আহিব এতিয়া ক্ৰপ নহয় মানে কাৰণ মই মানে এইটো ইনেবল কৰি ৰাখিছোঁ সেইকাৰণে ক্ৰপ নহয় সেইকাৰণে এইটো অফ কৰি আপোনাক যদি ক্ৰপিং কৰিব লাগে তেন্তে আপুনি ক্ৰপ কৰিব পাৰিব আপুনি ইয়াৰ পৰা ক্ৰপ কৰি আপুনি
অলপ ভিডিঅ'টোৰ কোৱালিটি ভাল কৰিব পাৰিব। তো যেনেকৈ মই ক্ৰপ কৰি দিলোঁ আৰু তো চাওক মোৰ ভিডিঅ'টো কেনে এডিটিং হৈ আছে। তো আপোনালোকে যিটো প্ৰথম শ্বুটটোত চাইছে কিন্তু সেইটো এডিটিং কৰিছোঁ দেই, বেয়া নাপাব। তো এনেকৈ আপুনি এডজাষ্ট কৰিব। কৰাৰ পিছত আপুনি এটা তলত আৰু ওপৰত এটা কালাৰ লেয়াৰৰ কাৰণে লেয়াৰত আহি এটা কালাৰ ফটো লৈ আপুনি এইটোত ক্লিক কৰি এইটোত ক্লিক কৰি আপুনি এইটো নিজাকৈ মানে যিমানখিনি লাগে আপুনি বহাই ল'ব। ল'লে এইটো লোৱাৰ পিছত আপুনি এইটোক আকৌ শেষলৈকে দিব লাগিব। দিলোঁ মই আৰু মানে যিমানখিনি আছে এতিয়া কি কৰিব আপুনি এইটো আকৌ 3 ডট ক্লিক কৰিব। ইয়াত আপুনি ডুপ্লিকেটত ক্লিক কৰিব। ডুপ্লিকেটত ক্লিক কৰাৰ পিছত আপুনি এইটো মানে দুটা হৈছে আৰু এটা আপুনি ক্লিক কৰিব। ক্লিক কৰাৰ পিছত আপুনি এইটো ইয়াতে টিপি দিব। এইটো কিন্তু এটা ওপৰত যাব আৰু এটা ওপৰত গ'ল। এতিয়া মানে দেখাত অলপ ভাল লাগিব। এতিয়া আপুনি ভিডিঅ'টোত আহি মানে যিমানখিনি আপোনাক মিলাব লাগে আৰু আপুনি সিমানখিনি মিলাই আপুনি বহাই দিব। তো এইটো কৰিছে। এতিয়া মানে ধৰি লওক মোৰ এইটো ভিডিঅ'ত এটা বেকগ্ৰাউণ্ড মিউজিক লাগে, মানে মোৰ বেকগ্ৰাউণ্ড মিউজিক দিম। তো তাৰ কাৰণে মানে মোক লাগিব অডিঅ'ত ক্লিক কৰাৰ পিছত আপুনি যিটো বেকগ্ৰাউণ্ড মিউজিক ডাউনলোড কৰি ৰাখিছে সেইটো ফল্ডাৰত আহিব। ফল্ডাৰত আহি মই যেনেকুৱা নন কপিৰাইট মোৰ এইবিলাক চাউণ্ড আছে, এইবিলাক চাউণ্ড মানে যেনেকুৱা এইটো চাউণ্ড আপুনি শুনিব। শুনাৰ পিছত আপুনি শুনি আপোনাৰ যিটো ভাল লাগে সেইটো আপুনি প্লাছ আইকনত ক্লিক কৰিব। ক্লিক কৰাৰ পিছত কিন্তু আপুনি এইটো অডিঅ' পাই যাব। তো এই অডিঅ'টো ছেট হ'ল। যিমানখিনি আপোনাক এইটো ধৰি লোৱা হ'ল যে বেছি কৈছে, অলপ ভিডিঅ'তকৈ অলপ বেছি কৈছে। তো তাৰ কাৰণে আপুনি যিমানখিনি বেছি কৈছে ইয়াতে ক্লিক কৰিব। ক্লিক কৰাৰ পিছত আপুনি তলৰ পিনে আহি মানে অলপ ট্ৰিম অপশ্যন পাব। এইটোত ক্লিক কৰি আপুনি কোনফালে বেছি হৈছে বা কোনখিনি কাটিব লাগে। ধৰক মোৰ ৰাইট ছাইড মানে মোৰ সোঁফালে কাটিব লাগে, তেন্তে আপুনি এইটো ৰাইটত ক্লিক কৰি কাটি দিব। তো আৰু মানে এতিয়া মানে এইটো কাটিব লাগিব। এইটো কাটাৰ কাৰণে মানে মোৰ ইয়াতে মাৰিব লাগিব। তো এনেকৈ কৰিব আপুনি। তো আৰু বহুত ছেটিং আছে। আপুনি ইয়াৰ পৰা মই যেনেকৈ এতিয়া ভইচ অভাৰ কৰিব লাগে, আপুনি ক'ৰবাত ভুল কৈছে তো মানে যেনেকৈ আপুনি ইয়াতে ষ্টাৰ্টিঙত ক্লিক কৰি কিন্তু আপুনি নিজা ভইচ দিব পাৰিব যদি ক'ৰবাত ভুল হয় বা ভইচ দিব লাগে। তো এইটোতো আপুনি কাইনমাষ্টাৰত কৰিব পাৰিব। আৰু আপুনি যদি কিবা আৰু ফটো লেয়াৰত মিডিয়াত আপুনি যদি কিবা ফটো ইয়াতে লগাব লাগে, তেন্তে মই যেনেকুৱা মোৰ এইটো এটা ফটো মানে মোৰ লগোটো লগাব লাগে। তো মই লগোটো য'ত আছে মই তাতে যাম। যেনেকুৱা মোৰ লগোটো আছে ডাউনলোডত, মই ডাউনলোড আহি আছোঁ ৰ'ব। মোৰ ডাউনলোডত ক'ত ৰ'লে, মই ডাউনলোডত গৈ আছোঁ ৰ'বা। ডাউনলোড পোৱা নাই আৰু আপোনালোকৰ কাৰণে সোনকালে বিচাৰি। এইটো মোৰ ডাউনলোড অপশ্যনটো এইটো। তো ডাউনলোডত ধৰি লওক মোৰ এটা মানে লগোটো লগাব লাগে বা ছাবস্ক্ৰাইব বাটন লগাব লাগে। তো এনেকৈ ছাবস্ক্ৰাইব বাটনটো আপুনি আনি অলপ এইটো মানে কৰিব পাৰিব। আৰু এই ফটো যে আপোনাৰ মোবাইলত মানে আহিব, এই ডিছপ্লেত যিটো ফটোটো আহিব মানে এইটোও যাতে অলপ ষ্টাইলকৈ আহে। তো তাৰ কাৰণে আপোনাক এইটো যদি অলপ ডাঙৰ কৰিব লাগে তেন্তে ডাঙৰ কৰিব পাৰিব। আৰু অলপ ডিজাইন এটা আহিব লাগে তেন্তে কিন্তু আপুনি এনেকৈ মানে ডিছপ্লেত অহাৰ সময়ত মানে অলপ যাতে ডিজাইন কৰি আহে। তো এনেকৈ আপুনি স্পীড চিলেক্ট কৰিব পাৰিব। তো স্পীডত সেইটো ক্লিক কৰিব। আকৌ গুচি যাব কেনেকৈ, অলপ ডিজাইনত গুচি যাব লাগে তেন্তে আউট এনিমেশ্যনত ক্লিক কৰিব। এইটো আপুনি ৰাইট ছাইড দিব পাৰে, আপুনি যেনেকৈ ভাল লাগে আপুনি। মই যেনেকৈ ৰাইট ছাইড এনেকৈ ছাবস্ক্ৰাইব বাটনটো লগাই দিলোঁ। আৰু মোৰ লগাব লাগিব লগো। তো ইয়াতে আহি মোৰ ডাউনলোডছত আহিব লাগিব। মোৰ লগোটো ক'ত আছে, মোৰ লগোটো আছে অলপ পিক্স লেভেলত আছে ন, ইয়াতে আছে। মোৰ লগোটো আনিলোঁ, আনি মানে ইয়াতে কলাখিনি কাটিব লাগে। ইয়াতে কলা চিলেক্ট কৰি আপুনি কাটি দিব পাৰিব। মই লগোটো আনিলোঁ। অনাৰ পিছত আমি এনেকৈ এইটো কোণত লগাব লাগিব। এনেকৈ আপুনি লগোৱাৰ সময়ত মানে লগোটো গোটেই ভিডিঅ'ত থাকিব লাগিব, তেন্তে
আপুনি এই লেয়াৰত ক্লিক কৰিব এইটো দীঘল কৰিব পাৰিব এনেকৈ দীঘল কৰি আপুনি গোটেই ভিডিঅ'ৰ মানে মাজতে যাতে থাকে তাৰ কাৰণে গোটেই ভিডিঅ'টোত দীঘলকৈ লগাই দিলে কিন্তু আপুনি পাব আৰু আপোনাৰ ভিডিঅ'টোত কিমান লেয়াৰ হৈছে তাৰ কাৰণে আপুনি ইয়াতে ক্লিক কৰিব ইয়াতে ক্লিক কৰি কিন্তু আপুনি চাব পাৰিব আপোনাৰ ভিডিঅ'টোত কিমান লেয়াৰ আপুনি ইউজ কৰিছে আৰু ইয়াতে আপুনি ভিডিঅ' চাব পাৰিব আপোনাৰ ভিডিঅ' ইয়াতে ক্লিক কৰি আপোনাৰ ইয়াতে চলিব ভিডিঅ'টো কেনেকৈ দিছে আৰু বহুত মজা আৰু বহুত কিবা কিবি শিকিবলগীয়া আছে কাইনমাষ্টাৰৰ বহুত কিবা কিবা আপোনালোকে শিকাম তো আজি মানে এইখিনি আছিল আৰু ভিডিঅ'টো দীঘল হৈ গ'ল মানে এই পাৰ্ট 1 হিচাপে ভাবিছিলোঁ অলপ শ্বৰ্টকৈ দিম কিন্তু মানে দীঘল হৈ গ'ল তো আপুনি মানে টেনশ্যন নাই আপুনি শিকিব পাৰিব তো আজি মানে ইন্ট্ৰডাকশ্যন হিচাপে মানে এইখিনি এডিটিং চিষ্টেম আছিল যদি ইয়াতে কিবা বুজি পোৱা নাই মানে বুজিতো পাবই মই গম পাইছোঁ যদি আৰু কিবা শিকিব লাগে কেনেকুৱা এডিটিং লাগে আপুনি কমেণ্ট কৰি জনাই দিব তো আশা কৰিছোঁ আজিৰ ভিডিঅ'টো ভাল লাগিছে তো যদি ভাল লাগিছে প্লিজ এটা লাইক কৰি দিয়ক আৰু আপুনি যদি মোৰ চেনেলত আছে প্লিজ এটা ছাবস্ক্ৰাইব কৰি দিয়ক তো অইন এটা নতুন ভিডিঅ' পাবলৈ তো আজিৰ নতুন এটা ভিডিঅ'ত লগ পাম সকলোকে বাই বাই তো স্ক্ৰীন ৰেকৰ্ডাৰ ডাঙৰ হৈ গ'ল